কেনেকুৱা মানুহ বেগকেইটা ইমান গধুৰ আমাক এৰি থৈ আহিছে আৰু তাতে বেগকেইটা দি থৈ আহিছে আৰু বোলে বেগকেইটা অকণ ধৰি দিওঁচোন সেইবোৰ খবৰ নাই এই জখনীয়াটো কেনেকুৱা মানুহ এইটো ঐ চুপ থাক মই আজি ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছোঁ আজিহে মোৰ মনটো কিমান ভাল লাগিছে মইহে গম পাইছোঁ তই কি বুজাবি তোৰ বাপেৰৰ ঘৰত থাকি থাকি মোৰ ভৰি হাতকেইটা ঠঙা লাগি গ'লগৈ আজি ভৰি হাতকেইটা মেলি দিছোঁ কিমান ভাল লাগিছে ন তিলেকণ আই ঐ তেজ খুৱাই মোৰ থলে ঐ নাকটো গ'ল ঐ এইটোৱে ক'ত মাৰি দিলে বেগটো চা আই ঐ নাকটো ভাঙিলে ঐ এই জখনীয়াই ঐ আহিছিলোহে ঘৰখনলৈ এইটোৱে শনিটোৱে আজি প্ৰথম দিনাই মোৰ নাকটো ভাঙিলে ঐ মৰিলো ঐ ক'ত আছো ঐ জখনী মতি ভাল কৰি দে বেছিকে দুপালে নি বহি দিয়কচোন বহি দিয়ক ভিতৰলৈকে বোলে ঐ এই তিলকৰটো এইটো ইয়াক ঠিকছে দিম বাৰু ৰ'ব মই ভালকৈ দিম ইয়াক আপুনি বহি দিয়কচোন বহি দিয়ক হ'ব তই এক্টিং কৰি দেখাব নালাগে মই জানো তই কিমান বেয়া লাগিছে তোৰ ভগন হয় মোক জপা বৰ মহ সোমাই যাব যা যা চাহ অকণ বনাগি তই ইমান এক্টিং কৰি দেখাব নালাগে এই মানুহটোক মানে ভাল কিবা এটা কৰিবলৈ আহিলে এক্টিং কৰাহে হয় যা যি হয় হৈ থাকক মৰিলে মৰি থাকক মোৰ নিজৰ কাম কৰি থাকোঁগৈ আইঅ দেহি বুঢ়াটো চা সদায় এডোখৰতে বহি থাকে আজিও বহি আছে চা ইমান দিনৰ মূৰত বুঢ়াটোক দেখিছোঁ একদম ভাল লাগি গৈছে আৰু মনটো দেই ঐ ককা কি কৰি আছে ঐ বিৰি টানজনী পূৰা বহি আছে আৰু ন মই ককা তিলকণ আহিলোঁ ন আমি মামাৰ ঘৰৰ পৰা আজি আকৌ ভাবিছোঁ গাঁওখন চাওঁ বোলো আজি ইমান দিনৰ মূৰত আহিছোঁ একদম আপোনালোকক দেখা নাই ইমান মনত পৰি আছে আহিয়ে আপোনাক দেখিছোঁ একদম ভাল লাগি গৈছে দেই ককা কেনেকুৱা ভালনে আপোনাৰ বাৰু আৰু আপোনাৰ মানুহজনী কেনেকুৱা ভালনে वो हमारा तिलकन तुम कहाँ पे आया वाह बहुत दिन बाद आया दे तिलकन আইঅ ককা একদম হিন্দী পুৰা শিকি গ'ল আপুনি আৰু দেই এই আজি আহিলোঁ আকৌ আহি একদম আৰু ওলাই আহিছোঁ দৰ মাৰি আহিছোঁ বাপেও একদম নাক চাক ভাঙি থৈ আহিছোঁ বেগ দলিয়াই একদম মোৰ মানে একদম গাঁওখন চাওঁ লৰালৰি হৈ আছে দৌৰি আহিছোঁ ককা আপুনি যে লাখুটিডাল খুৱাই দিয়কচোন আপোনাৰ লাখুটিডালক যে বেলেগ মিছ কৰিছোঁ গম পাইছেনে तो ये लो मेरा लखती का कमाल ये देखो मैं एक मोबाइल भी ले लिया और एक मेरी गर्लफ्रेंड भी पटा लिया হৰি কতে মই বুঢ়াটো মানে ছোৱালী ধান্দা যোৱাই নাই আকৌ মোবাইলৰ ছোৱালীও পতালে ৰাম ৰাম তোৰ কি হ'ল তিলকন চক খাই গলি নেকি একদম দেখিছ মই বুঢ়া হৈ কেনেকৈ পতাইছো তহঁতৰ কামেই নাই তহঁতি যা তহঁতি ঘূৰি ফুৰগে মই আৰু কেইজনী আৰু পতাম তাৰ ঠিক নাই এতিয়া মোবাইল লৈছোহে এজনী পতাইছোহে আৰু চাই থাক মোৰ কেইজনী মাল পতাই আছো হয় নেকি ককা হ'ব তেনেহ'লে মই গৈ থাকোঁ আৰু দেই এইফালে পালে বাৰু মই আপোনালোকৰ বুঢ়ীক বাৰু মই কৈ দিম আপোনাৰ কথাটো বাৰু আপুনি কেইজনী পতাইছে বাৰু হ'ব তেনেহ'লে আহিছোঁ আজিলৈ আৰু ঐ জখনীয়া নকবি মই তোক এনেই কৈছিলোঁ ঐ জখনীয়া ঘূৰিয়া নকবি ৰ তোক দি আছো মই ঐ জখনী নকবি মই মানুহজনীক বুঢ়া নকওঁ চিন্তা কৰিব নালাগে বুঢ়া নকওঁ তেজ খোৱালৈ কাক বুঢ়া কৈছ তোক এইজন একদম পুৰা গৰমত একদম বডি চডি লৈ শুই আছে ক'বই নোৱাৰে গোটেই জানো টাইগাৰ দা উঠক আহিলোঁ আইঅ এইজনচোন তিলকন বা তিলকন বহুত দিন মমায়েকৰ ঘৰত থাকিলাগে দেই আজিহে দেখিছোঁ আৰু বহুত দিনৰ মূৰত মমায়েকৰ ঘৰত খাই একেবাৰে দাঁত উলিয়াই আহিছে আৰু ন এই মমায়েৰ ঘৰত থাকি দাঁত ওলোৱা নাই আপোনালোকক দেখিয়ে আজি দাঁত ওলাইছে একদম তাত থাকি বৰ হৈ গ'লো গম পাইছেনে আজি একদম আহিছোঁ এনেকুৱা দৌৰি আহিছোঁ আৰু কি ক'ব আপোনালোকৰ আপুনিনো কি কৰি আছে ইয়াত ইমান মোৰ গৰমখনত বাৰু এই আগফালে বহি লৈ এই নক'বা আৰু তিলকনা ভিতৰত ফেন লগাওঁতে ফেনৰ বতাহ পৰোঁতে ফেন গৰম হয় এতিয়া গৰম বতাহে পৰি থাকে উপায় নাপায় আৰু কি কৰিবা আৰু এই গছৰ তলতে বহি অকণমান হাৱাটো খাই আছোঁ সেই সময়তে তুমি ওলালাহি নহয় এই পকৰ ফটা ৰ'দ বা তোমাক কিহে পাইছে বাৰু ঘূৰি ফুৰিবলৈ হয় তিলকন এই বাদক সেইবোৰ পকৰ ফটা ৰ'দ চ'দ এইবোৰ মাৰোঁ বুলি অতদিন আমি টাউনত থাকি এইবোৰ বৰষুণ বতাহ চব পাহৰিলোঁ আৰু এতিয়া আমি মুঠতে একদম গৰমে চৰমে ঘূৰি ফুৰিব পৰা হৈ গ'লোঁ আৰু কি ক'ব আৰু এই ব'লকচোন ইমান দিনৰ পৰা আহিছোঁ মোৰ লগৰকেইটা আৰু গাঁওখন অকণ চাই আহোঁগৈচোন কি হ'ল কি নাই হোৱা ব'লক আপুনি একদম আৰু বডিডাল উলিয়াই আছে তথাপিতো আপোনাৰ ইমান গৰম লাগিছে মই ইমান চোলা তোলা পিন্ধিও গৰম উঠা নাই আপোনাৰহে গৰম লাগিছে এই তিলকন ইমান পকৰ ফটা ৰ'দ মানুহে থাকিব পাৰে তুমি ক'ত গাঁও ফুৰিবলৈ যোৱা এতিয়া মই নাযাওঁ দেই হ'লে মোৰ ইমান গৰম উঠিছে মোৰ বডি খৰি যাব এনেকৈ হ'লে মই যাব নোৱাৰোঁ দেই তুমি গৈ থাকা ক'ত যোৱা হ'লে টাইগাৰটোতে কেনেকৈ কৈছে চা মই ইমান দিনৰ মূৰত আহিছোঁ মই বোলো টাইগাৰ ওচৰলৈকে দৌৰি যাওঁ টাইগাৰ একদম মই যি কওঁ তাকে শুনে দৌৰি আহিছোঁ একদম এনেকুৱাই কৈছে হ'ব আপুনি চিন্তা কৰিব নালাগে নহয় ব'লক মোৰ মমাৰ ঘৰৰ পৰা পইচা দি পঠিয়াইছে নহয় পূৰা খুৱাম আপোনাক ব'লক ঠাণ্ডা কুল চব যি খাই চব খুৱাম ব'লক চিন্তা নকৰিব তেনেহ'লে তুমি মোক আগতে ক'ব লাগে কিবা কিবি খুৱাম বুলি মই তেতিয়া যাম নহয় তেনেহ'লে ব'ল আৰু গৈ থাকোঁ তোমাৰ গাঁওখন দেখুৱাই ফ'ল' মি এইটো খকুৱাটো এতিয়া দিছে নাই খুৱাম বুলি কোৱাৰ লগে লগে ফ'ল' মি হা ব'লক গৈ আছোঁ কোলাহঁতে ইয়াতে আছে কোলাহঁত মই আহিলোঁ এইফালে দেখিছা নাই কোন আহিছোঁ এইটোচোন আমাৰ তিলকন কেতিয়া আহিলি জহনী তোক যে
আমি বহুত মিছ কৰিছোঁ আৰু মমায়েকৰ পৰা কিবা কিবি আনিছ নে খাবলৈ? দে সোনকালে দে। তিলকণটো একদম মমায়েকত ইমান দিন থাকিলেগে নে বাৰু তই বাৰু একদম বোলো আমাক আৰু পাহৰিলি চাগে আৰু বোলো আজি যে আহিলি বেয়া মজা লাগিছে ৰে। আমি পুৰা মস্তি কৰিম আৰু তোক আৰু কি ক'ম আৰু আম কথা চব শেষেই হ'ব হ'ল এতিয়া আহিছোঁ আমি যে তই কি খাইছোঁ আৰু তই আৰু ক'ত কি কৰি আছোঁ তইহে জানো। আজি মৰিছোহি ওলাই পিনি দে কি আনিছ দে আমাকো। তহঁতি ক'ৰবাত তাৰমানে মোলৈ মনতেই পোৱা নাছিল। তহঁতি মানে একদম এটাহে কথা তহঁতৰ মানে মমায়েকৰ পৰা কি আনিলি খাবলৈহে গোটেই সোপা ৰৈ আছ যে মানুহটো আহি পালেই সেইটো হ'লে তহঁতৰ মানে ফূৰ্তি লগা নাই। তহঁতি একদম খাবলৈ মুখ মেলি আছ দাঁত নিকটাই আছ গোটেইকেইটা একেবাৰে। তিলকণ এনেই কৈছোঁ তই অহাৰ কাৰণে বেলেগ ভাল লাগিছে। তোলৈ মনত পৰিয়ে থাকে আমি কৈয়ে থাকোঁ হ'ব দে আহিলি আৰু এতিয়া আৰু খোৱাবি আৰু আছে যদি খোৱাবি আৰু নাই যদি নালাগে আৰু সেইটো কথা। পিছে একদম তোৰ বডিগাৰ্ড চডিগাৰ্ড লৈ আহিছোঁ গোটেইটো একদম টায়াৰ্ড গোটেই মোচনত আছে আৰু চিগেট নে বিয়ে খাইছে চশমা তচমা লগাই গোটেইটো গুণ্ডাটোৰ নিচিনাহে লাগিছে দেই টাইগাৰ আপোনাক। খোলক সোনকালে। তহঁতি তেনেকৈ কৈছ যে ইমান ধুনীয়া বডি চডি থকা মানুহটো যে তহঁতি গুণ্ডা বুলি কৈছ। তহঁতৰ লাজ লগা নাই তহঁতৰ বডিকেইটা দেখিছ নে বাৰু? কাইটিয়া মাইটিয়া ফুমাই দিলে উৰি যাবি। চুপ থাক দে। মনে থাক টাইগাৰ খং উঠি গৈছে কি গুণ্ডা কোৱাৰ কাৰণে বেয়াই পালে টাইগাৰ জমনীয়া দেই। তিলকণ তুমিও যে দাঁত উলিয়াইছে লাগে নি তোমাকো দিব লাগে নি ঘুচা এটা? টাইগাৰ নেলাগে ব'লক আমি গাঁও ফুৰিবলৈ আহিছিলোঁ গাঁও ফুৰি আহোঁগৈ। এইকেইটাই কি কৰি আছে চাই কেনেকৈ দৌৰি ফুৰিছে ইটোৰ পাছত ইটো। তাকেতো মই চাই আছোঁ সিহঁতি দৌৰি আছে কেলে? এইকেইটা বলিয়াকেইটা হৈছে কি মোৰ গণত দুইটা দৌৰি ফুৰিছে ক'ৰবাত ইণ্টাৰভিউ দিবলৈ যাব নেকি শুকানি চাবি আকৌ ফুচুকে পাতি দিব উৰি ক'ৰবাত পৰিবিগে। কোন হয় নাম নাজানো চোৰকা বাচ্চা কোনে ক'লে এইটো কথা? ফুচুকে নাপাদে ফুচুকে মাত্ৰ ফুচুক হাগেহে দেখা নাছিলো জখানীটো একদম কোনে কৈ আছে তইহে কৈ আছ জখানী মাটো এতিয়াহে মই তোক দেখিছো। কেতিয়া আহিলো কি আনিছ খাবলৈ ন টাউনৰ পৰা কিবা কিবি আনিছ নেকি? আনিছ যদি দে আকৌ। তোৰ ফুচুকিবোৰ পাত খাই পেট নভৰিলে নেকি? কোলাই বাপেৰক জোকাই নলবি আকৌ একে চৰাইটো গোটেইকেইটা দাঁত হলকি একেবাৰে তলত পৰিবগে আকৌ লাগি নলবি বাপেৰৰ লগত। হ'ব তোমালোকে এই গৰমত টকা ফটা ৰ'দত তহঁতি কাজিয়া লাগি মৰিব নালাগে দেই। বোপাহঁত কাজিয়া লাগি মৰিব নালাগে। বৈ ক'ৰবাত বহি লৈ পিনি তিলকণে ঠাণ্ডা খুৱাম কৈছে চবকে খুৱাব বৈ পেট ভৰাই খাই ল'বি। হ'ব ডাঙৰ এটাই কিনিম চবকে খুৱাম মোৰ মমাহঁতৰ ঘৰৰ পৰা বহুত পইচা দি পইচা তহঁতক চবকে পেট ভৰাই খুৱাম আজি কিমান কোনে খাই ল'বি আৰু দেই। তেনেহ'লে ব'লক আৰু এতিয়া দোকানলৈকে যাওঁ চবকে কিনি দিম ঠাণ্ডা আৰু। তেনেহ'লে ৰাইজ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু বহুত দিনৰ মূৰত আজি আহিছোঁ ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে দুখিত। আকৌ মই ভাল ভিডিঅ' দি যাম আপোনালোকে যেন মোৰ ভিডিঅ'বোৰ চাই আৰু মৰম দিয়ে। আজি ভিডিঅ'টো কেনেকৈ পালে ৰাইজ জনাবলৈ নাপাহৰিব কিন্তু দেই। ধন্যবাদ।